গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে, পূজা বৰা ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে ফেচবুক পেজলৈকো যিসকলে মোৰ ভিডিঅ'সমূহ আপোনালোকে ফেচবুক পেজটোত চাই থাকে, যদি ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰি দিব, আৰু যদিহে ইউটিউব চেনেলটোত চাই থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া গাঁৱলীয়া ভিডিঅ'সমূহ যাতে মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিব পাৰোঁ। আৰু এইফালে এতিয়া দেখিছেনে, বিহু গৈ মেলি পাৰ হ'ল, ইফালে ফাগুনে সোমাবহি হ'ল। এইফালে চাওকচোন এতিয়া বতৰৰ গতি কি কৰিছে। বিহুৰ কেইদিনো ইমান ঠাণ্ডা পৰা নাই, মানে একদম কুঁৱলী নাই, কিন্তু এতিয়া চাওকচোন কুঁৱলীয়ে। এতিয়া সময় কিমান হ'ল জানেনে? 8:30 বাজিব হ'লহি, আৰু এতিয়া সেয়া বতৰ চাওকচোন একদম গতি নোহোৱা হৈ আছে। কোনটো সেইটো ফুট কোনটো ফুট কোনটো ফুটো কোনটো? অ' এইটো ফুটো নিদো মই ফুটটো নিদো ফুট ল'বলৈ লাগে, ফুট লয়। ঐ, ইমান ঠাণ্ডা পৰি আছে, এতিয়া কা উঠিছা? কা উঠিছা এতিয়া? ইমান ঠাণ্ডা পৰি আছে ছোৱালীয়ে, এই পুৰা কুঁৱলী পৰিছে, ইমান ঠাণ্ডাত ৰাতিপুৱা কা উঠিছ? ইমান কি সেইটো ইমান নিয়ৰ পৰিছে, কি লাগে তোক বাহিৰত? চুমু দি দিয়া, মা চুমু দি দিয়া। এই জেঠাই চুমু দি দিয়া। কোনটো খাং ক'ত? অ' কি হয় সেইটো? এই ৰাতিপুৱা সেইবিলাক মানুহ এতিয়া শুই উঠিছে। এই চাওক, এইবিলাক মানুহ এতিয়া শুই উঠিছে। ছোৱালী কেতিয়া শুই উঠিলা তুমি? কৈ দিয়া, মই 6টাত। কেতিয়া শুই উঠিলা? কৈ দিয়া, মই 6টা বজা। বোলো তুমি কেইটা বজাত শুই উঠিছা? সেয়া কি হয়? অ' টুকুলি, কি পৰিছে সেয়া? ঢাবু। কি ঢাবু? পিটি কৰি দিয়া, পিটি কৰি দিয়াচোন। জেঠাই পিটি কৰি দিয়া। সেয়া বোলে ধম পৰিছে। এয়া এইফালে ইমান ঠাণ্ডা দেখিছেনে? এইফালে ছোৱালীৰ চৰ্দি কাহ নাযায়, আৰু ই উঠি লৈছে একদম পূৰা 5:30 মানৰ পৰা উঠি লৈ পিনে নাই, নিজেও নুশুৱে, এইফালে আমাকো শুবলৈ নিদিয়ে। সেয়া তাক দেখিছেনে বাহিৰত কেনেকৈ ঘূৰি ফুৰিব লাগে। মানে কুঁৱলী চুঁৱলী যি হওক, তাক সেইটো দৰকাৰ নাই। আৰু একদম পূৰা ইংলিছ একদম পূৰা টপাটপ কৈ আছে, শুনিছে নহয়? তাইৰ ভাষা মানে তাইহে বুজিছে, আৰু কি কৈছে সেয়া তাই জানিব। তাইৰ মানে ক'ত মানে সেয়া আৰু কৈ আছে। এইফালে আমাৰ আইতা ঢুকাইছিলে, আমিতো নিৰাময় খাই আছোঁ জানেই। আজি আমাৰ দহা, আৰু তাৰ পিছদিনাখনে কাছ আৰু ভোজ হ'বগৈ। এইফালে এতিয়া আমি ৰাতি খাবৰ কাৰণে দেখিছেনে কি কৰিছোঁ? এইফালে বুট সিজাই ল'লোঁ আলুৰ সৈতে, এইফালে বেঙেনা চেঙেনা ধুনীয়াকৈ সিজাই লৈছোঁ, ধুনীয়াকৈ পিটিকা কৰিম, আৰু দাইল বনোৱা হৈছে। আৰু আজি নেক্সট দিনাখনৰ ৰাতিপুৱা, যিহেতুকে আজি আমাৰ কাছ আছে, সেইটো কাৰণে ৰাতিপুৱা আমাক সংস্কাৰ কৰা হৈছে। এইফালে আমি সংস্কাৰ হৈ আছোঁ। ভকত আহিছে ধুনীয়াকৈ পুথিপাঠ পঢ়িবলৈ, আমাৰ বৰ্তাহঁতৰ খুৰাহঁতৰ, আৰু আমি এইফালে খুৰী দেখিছেনে ঠাণ্ডাত পূৰা ঠেঠুৱা লাগি আছে। সকলোৱে মিলি এতিয়া সংস্কাৰ হৈ লওঁ, তাৰপাছতে আৰু আমাৰ কাজৰ দিনাখনৰ দিনটো তেনেকৈ পাৰ হৈ গ'ল। যিহেতুকে বৰষুণ দিছিলে আৰু বহুত ঠাণ্ডা পৰি আছিলে, মানে অৱস্থা বেয়া সেইদিনাখন ৰাইজৰ, আৰু মোৰো অৱস্থা বেয়া। সেইটো কাৰণে মই কাজৰ দিনাখন একদম ভিডিঅ' বনাবই নোৱাৰিলোঁ। আৰু আজি হৈছে ভোজ খুৰাহঁতৰ ঘৰতে। এইফালে দেখিছেনে গোপিনী সকলো বহি আছে, আমাৰ খেলৰ গোপিনী আৰু আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া সকলোকে নিমন্ত্ৰণ কৰা হৈছে। যিহেতুকে কাজ পতা হৈ গ'ল আগদিনাখনে, আৰু কাজৰ দিনাখনৰ ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ নোৱাৰিলোঁ, কাৰণ দেখিছে ইমান ঠাণ্ডা পৰিছিলে তাৰ আগদিনাখনো। আৰু সেয়া আমাৰ কাজৰ দিনাখনো মানে বহুত ঠাণ্ডা, দিনতে মানে বৰষুণ দিছে, আৰু তাতে সেইদিনাখন কাজৰ দিনাখনতো জানেই, আৰু দৈ চিৰা খুৱাই মানে খাই লৈ পিনে সকলো ৰাইজ একদম পূৰা থৰথৰাই কঁপি আছে, আৰু মানে মোৰো নক'ব আৰু অৱস্থা বেয়া হৈ গ'ল। আৰু আজি ভোজৰ দিনাখন আমি আটাইকে ঘৰ একেলগতে আমাৰ সৰু খুৰাহঁতৰ ঘৰতে সেয়া পতা হৈছে। আৰু এইফালে আমি সকলোখিনি এতিয়া সেয়া ৰাইজৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। প্ৰাৰ্থনা গাই উঠাৰ পিছতে এইফালে আমি এয়া খালোঁ, প্ৰসাদ চসাদ দি মেলি হৈ গ'ল। তাৰপিছতে সেয়া ভাত খাবলৈ বহিলোঁ সকলোৱে। ৰাইজ গোপিনীয়ে খাই গ'ল, খাই লৈ পিনে আমি ঘৰৰ সকলোখিনিয়ে বহিছোঁ ওচৰ চুবুৰীয়াৰ সৈতে। বাকী বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।